ঘৰটো সম্পূৰ্ণ নকৰাকৈ কেতিয়াবা খৰচ ব্যয় কৰিব তেনেকুৱা এটা সমস্যা হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসন ডিচি পৰ্যন্ত এই ক্ষেত্ৰত মিটিং কৰিবলৈ হৈছে যে যিখিনি ইনকমপ্লিট হয় তাতে সেইখিনি সময়মতে সম্পূৰ্ণ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ ডেপুটি চিফ মহোদয় যিহেতু দিয়া তেখেতৰ এই ক্ষেত্ৰত বহুবাৰ সভা সমিতি কৰিছে প্ৰশাসনৰ লগত আৰু আমি এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ ধন্যবাদ wages to timely diar kotha koisile IBS মই নিজৰ সমষ্টিত বহুতে মুক্ত পাই আহিবলৈ পাই IBS ওয়েজ ক্লিয়াৰ কৰা নাই এতিয়া মানে সেইটো হয় তাৰমানে আমাৰ ভিডিঅ হওক যে ডিআৰএছ ডিপিচি তেওঁলোকে ফিল্ডত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰি পেলাই এই IBS পেমেণ্টবোৰ দিয়ে সেইকাৰণে IBS নহয় এই যিটো আৰু আজিকালি মানে কি হৈছে ফটো দুবাৰ মাৰিবলৈ পইচা ব্যৱহাৰ কৰা ৰাতিপুৱা আমাৰ এমচিএল মূলতো ইয়াৰ ডিটেইলছটো দিয়া হৈছে এই 1 পৰা 11লৈকে যিকেইটা স্কিমৰ প্ৰথমলৈকে আছে ডিটেইলছটো দিয়া হৈছে এখানে ঘৰৰ ইনকমপ্লিট কথাটো কৈছে থাকে ঘৰৰ ইনকমপ্লিট মেটাৰটো চিৰিয়াছ কাৰণে আমি সকলোৱে জানো কাৰণে ঘৰটো সম্পূৰ্ণ নকৰাকৈ কেতিয়াবা খৰচ ব্যয় কৰিব তেনেকুৱা এটা সমস্যা হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসন ডিচি পৰ্যন্ত এই ক্ষেত্ৰত মিটিং কৰিবলৈ হৈছে যে যিখিনি ইনকমপ্লিট হয় তাতে সেইখিনি সময়মতে সম্পূৰ্ণ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ ডেপুটি চিফ মহোদয় যিহেতু দিয়া তেখেতৰ এই ক্ষেত্ৰত বহুবাৰ সভা সমিতি কৰিছে প্ৰশাসনৰ লগত আৰু আমি এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ ধন্যবাদ wages to timely diar kotha koisile IBS মই নিজৰ সমষ্টিত বহুতে মুক্ত পাই আহিবলৈ পাই IBS ওয়েজ ক্লিয়াৰ কৰা নাই এতিয়া মানে সেইটো হয় তাৰমানে আমাৰ ভিডিঅ হওক যে ডিআৰএছ ডিপিচি তেওঁলোকে ফিল্ডত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰি পেলাই এই IBS পেমেণ্টবোৰ দিয়ে সেইকাৰণে IBS নহয় এই যিটো আৰু আজিকালি মানে কি হৈছে ফটো দুবাৰ মাৰিবলৈ পইচা ব্যৱহাৰ কৰা ৰাতিপুৱা আমাৰ এমচিএল মূলতো ইয়াৰ ডিটেইলছটো দিয়া হৈছে এই 1 পৰা 11লৈকে যিকেইটা স্কিমৰ প্ৰথমলৈকে আছে ডিটেইলছটো দিয়া হৈছে এখানে ঘৰৰ ইনকমপ্লিট কথাটো কৈছে থাকে ঘৰৰ ইনকমপ্লিট মেটাৰটো চিৰিয়াছ কাৰণে আমি সকলোৱে জানো কাৰণে ঘৰটো সম্পূৰ্ণ নকৰাকৈ কেতিয়াবা খৰচ ব্যয় কৰিব তেনেকুৱা এটা সমস্যা হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসন ডিচি পৰ্যন্ত এই ক্ষেত্ৰত মিটিং কৰিবলৈ হৈছে যে যিখিনি ইনকমপ্লিট হয় তাতে সেইখিনি সময়মতে সম্পূৰ্ণ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ ডেপুটি চিফ মহোদয় যিহেতু দিয়া তেখেতৰ এই ক্ষেত্ৰত বহুবাৰ সভা সমিতি কৰিছে প্ৰশাসনৰ লগত আৰু আমি এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ ধন্যবাদ wages to timely diar kotha koisile IBS মই নিজৰ সমষ্টিত বহুতে মুক্ত পাই আহিবলৈ পাই IBS ওয়েজ ক্লিয়াৰ কৰা নাই এতিয়া মানে সেইটো হয় তাৰমানে